हेलो फ्रेंड्स সকলকে স্বাগত জনাইছো অসমীয়া জিকে চেনেল জ্ঞান পোহৰলৈ সো আজি লৈ আহিছো আসাম এগ্ৰিকালচাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰিভিয়াস পেপাৰৰ ইমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু যিকিটা 2021 অৰ্থাৎ আহিবলগীয়া পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সো ভিডিওটো কি হয় হেখলৈকে চাই থাকিব সো বলক আমি ভিডিওটো ইয়াতে আৰম্ভ কৰো প্ৰশ্ন নং 1 ভাৰতত কোনে প্ৰথমে হৃদপিণ্ড সংৰোপণৰ অক্টোপচাৰৰ কৃতকাৰ্যতাৰে সম্পাদন কৰিছিল ক ডাক্তৰ দস্তুৰ খ ডাক্তৰ বেণুগোপাল গ ডাক্তৰ পদ্মাৱতী ঘ ডাক্তৰ কাৰলী সো শুদ্ধ উত্তৰটো হ'ল ডাক্তৰ বেণুগোপালে প্ৰথমে হৃদপিণ্ড সংৰোপণৰ অক্টোপচাৰ কৃতকাৰ্যতা সম্পাদন কৰিছিল নেক্সট কোৱেশ্চন 2 নম্বৰ আটাইতকৈ পাতল গেছ কি ক জেনন খ হিলিয়াম গ হাইড্ৰজেন ঘ ৰেডন সো শুদ্ধ উত্তৰটো হ'ল হাইড্ৰজেন আটাইতকৈ পাতল গেছ নেক্সট কোৱেশ্চন 3 নম্বৰ তলৰ কোনটো পৰীক্ষাৰ দ্বাৰা ডায়াবেটিছ ৰোগী দেহত শৰ্কৰাৰ পৰিমাণ জানিব পাৰি ক বাৰফুট টেষ্ট খ বেনেডিক্স টেষ্ট গ ডেনিক টেষ্ট ঘ এটাও নহয় সো শুদ্ধ উত্তৰটো হ'ল বেনেডিক্স টেষ্টৰ দ্বাৰা ডায়াবেটিছ ৰোগী দেহত শৰ্কৰাৰ পৰিমাণ জানিব পাৰি নেক্সট কোৱেশ্চন 4 নম্বৰ আছে কোষৰ বিভিন্ন জৈৱিক ক্ৰিয়াসমূহ ডেছ নিয়ন্ত্ৰণ কৰে ক কোষ কেন্দ্ৰই খ পটোপ্লাজমে গ কোষ পৰখে ঘ প্লাষ্টিডে সো শুদ্ধ উত্তৰটো হ'ল কোষ কেন্দ্ৰই কোষৰ বিভিন্ন জৈৱিক ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে নেক্সট কোৱেশ্চন 5 নম্বৰ আছে সূৰ্যত কোনবিধ গেছ পোৱা যায় ক হাইড্ৰজেন খ নাইট্ৰজেন গ অক্সিজেন ঘ কাৰ্বন ডাই অক্সাইড সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক হাইড্ৰজেন সূৰ্যত পোৱা গেছ নেক্সট কোৱেশ্চন 6 নম্বৰ আছে মাখন আৰু ঘিউত কি পোৱা যায় ক ভিটামিন বি আৰু চি খ ভিটামিন ই আৰু কে গ ভিটামিন এ আৰু ডি ঘ এটাও নহয় সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ এটাও নহয় নেক্সট কোৱেশ্চন 7 নম্বৰ হেপাটাইটিছ ৰোগত সাধাৰণতে শৰীৰৰ কোনটো অংশ আক্ৰান্ত হয় ক যকৃত খ প্লীহা গ বৃক্ক ঘ হাঁওফাঁও সো শুদ্ধ উত্তৰটো হ'ল যকৃত হেপাটাইটিছ ৰোগত আক্ৰান্ত হয় নেক্সট কোৱেশ্চন 8 নম্বৰ মানুহৰ শৰীৰৰ ক্ষুদ্ৰতম হাড় কি ক ৰাজহাড় খ ষ্টিৰাপ হাড় গ আঙুলি হাড় ঘ এটাও নহয় সো শুদ্ধ উত্তৰটো হ'ল ষ্টিৰাপ হাড় মানুহৰ শৰীৰৰ ক্ষুদ্ৰতম হাড় নেক্সট কোৱেশ্চন 9 নম্বৰ বৃক্কৰ কাম কি ক আহাৰ পাচন কৰা খ ৰোগ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ কৰা গ তেজ পৰিষ্কাৰ কৰা ঘ শ্বসন কাৰ্য সম্পাদন কৰা সো শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ গ তেজ পৰিষ্কাৰ কৰা নেক্সট কোৱেশ্চন 10 নম্বৰ সাধাৰণ অৱস্থাত ডেকা মানুহ এজনৰ ৰক্তচাপ কিমান ক 120/80 খ 135/90 গ 110/70 ঘ 140/100 সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক 120/80 নেক্সট কোৱেশ্চন 11 নম্বৰ ডেছ হ'ল কোষৰ শক্তিৰ ভঁৰাল ক গলগি বডি খ মাইট্ৰকণ্ড্ৰিয়া গ লাইচোজম ঘ ৰাইবোজম সো শুদ্ধ উত্তৰটো হ'ল মাইট্ৰকণ্ড্ৰিয়া হ'ল কোষৰ শক্তিৰ ভঁৰাল নেক্সট কোৱেশ্চন 12 নম্বৰ অনকলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ক কেঞ্চাৰ ৰোগ খ কলা গ চৰাই ঘ স্তন্যপায়ী সো শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ক কেঞ্চাৰ ৰোগৰ বিষয়ে অনকলজিত অধ্যয়ন কৰা হয় নেক্সট কোৱেশ্চন 13 নম্বৰ প্ৰটিনৰ সৰল ৰূপটো কি অপশ্যন নম্বৰ ক শৰ্কৰা খ স্নেহ এচিড গ এমিনো এচিড ঘ ওথেচক সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ গ এমিনো এচিড হ'ল প্ৰটিনৰ সৰল ৰূপ নেক্সট কোৱেশ্চন 14 নম্বৰত আছে আটাইতকৈ দ্ৰুতভাৱে বৃদ্ধি পোৱা গছ কি ক চেগুন খ কেজুৱেইনা গ আম ঘ ইউকেলিপটাছ সো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ ইউকেলিপটাছ হ'ল আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা গছ নেক্সট কোৱেশ্চন 15 নম্বৰ ৰ অভাৱত দেহটো সুষমভাৱে বৃদ্ধি নাপায় ক কেলছিয়াম
খ লো, গ ফছফৰাছ, ঘ আয়ডিন। চ' শুদ্ধ উত্তৰটো হ'ল আয়ডিনৰ অভাৱত দেহটো সুষমভাৱে বৃদ্ধি নাপায়। নেক্সট কুৱেশ্যন 16 নম্বৰ আছে চেলেনলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? ক শুক্ৰ, খ মংগল, গ চেলেনিয়াম, ঘ চন্দ্ৰ। চ' শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰৰ বিষয়ে চেলেনলজিত অধ্যয়ন কৰা হয়। নেক্সট কুৱেশ্যন 17 নম্বৰত আছে মাইক'লজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? ক ভেঁকুৰ, খ বেক্টেৰিয়া, গ শেলাই, ঘ এক্টিনোমাইচেটিছ। চ' শুদ্ধ উত্তৰটো হ'ল ভেঁকুৰৰ বিষয়ে মাইক'লজিত অধ্যয়ন কৰা হয়। নেক্সট কুৱেশ্যন 18 নম্বৰ মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ কি? ক লাওখোলা, খ দাঁতৰ এনামেল, গ আঁঠুৰ গাঁঠি, ঘ এটাও নহয়। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ দাঁতৰ এনামেল। নেক্সট কুৱেশ্যন 19 নম্বৰ আছে ধপাতত থকা বিষাক্ত মৌলবিধৰ নাম কি? ক নিকোটিন, খ হিৰ'ইন, গ মাৰজুৱানা, ঘ এটাও নহয়। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক নিকোটিন হ'ল ধপাতত থকা বিষাক্ত মৌল। নেক্সট কুৱেশ্যন 20 নম্বৰত আছে মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি? ক মেকুৰী, খ কুকুৰ, গ ছাগলী, ঘ নিগনি। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক কুকুৰ মহাকাশলৈ যোৱা প্ৰথম প্ৰাণী। নেক্সট কুৱেশ্যন 21 নম্বৰত আছে পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম কি? ক কেণ্ডেলা, খ কেলভিন, গ ফেথম, ঘ লিটাৰ। চ' শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ গ ফেথম। নেক্সট কুৱেশ্যন 22 নম্বৰ ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা মূলতঃ পানীৰ প্ৰৱেশ ঘটে? ক সালোকসংশ্লেষণ, খ প্ৰসেদন, গ শ্বসন, ঘ আকৃতি। চ' শুদ্ধটো হ'ল আকৃতিৰ প্ৰক্ৰিয়াৰ দ্বাৰা মূলতঃ পানীৰ প্ৰৱেশ ঘটে। নেক্সট কুৱেশ্যন 23 নম্বৰত আছে মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? ক থাইৰয়ড, খ অগ্নাশয়, গ পিটুটাৰী, ঘ এটাও নহয়। চ' শুদ্ধ উত্তৰটো হ'ল পিটুটাৰী গ্ৰন্থিক মানৱ শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়। 24 নম্বৰ প্ৰশ্নত আছে কোনবিধ ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ গ ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন 25 নম্বৰত আছে মানুহৰ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি? ক উৰ্বস্থি বা ফিমাৰ, খ স্কেপুলা, গ টিবিয়া বা যথাস্থি, ঘ এটাও নহয়। চ' শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ক উৰ্বস্থি বা ফিমাৰ। নেক্সট কুৱেশ্যন 26 নম্বৰত আছে শব্দ সম্পৰ্কীয় বিজ্ঞানক কি বোলে? ক বিমান বিজ্ঞান, খ এৰ'বেটিকাছ, গ মহাকাশ বিজ্ঞান, ঘ একাউষ্টিক্স। চ' শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ঘ একাউষ্টিক্স। নেক্সট কুৱেশ্যন 27 নম্বৰত আছে মানৱ শৰীৰৰ শ্বেত ৰক্ত কণিকা আৰু লোহিত ৰক্ত কণিকা ক'ত উৎপন্ন হয়? ক বৃক্ক, খ হাওঁফাওঁ, গ যকৃত, ঘ অস্থিমজ্জা। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ঘ অস্থিমজ্জাত শ্বেত ৰক্ত কণিকা আৰু লোহিত ৰক্ত কণিকা উৎপন্ন হয়। নেক্সট কুৱেশ্যন 28 নম্বৰত আছে ঘাঁহৰ বিষয়ে কৰা অধ্যয়নক কি বোলে? ক বায়'মেট্ৰিক্স, গ এগ্ৰষ্টলজি, গ উদ্যান বিজ্ঞান, ঘ ৰেচম উৎপাদন। চ' শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ এগ্ৰষ্টলজি। নেক্সট কুৱেশ্যন 29 নম্বৰত আছে পতংগৰ বিষয়ে কৰা অধ্যয়নক কি বোলে? অপশ্যন নম্বৰ ক পেৰাচাইটলজি, অপশ্যন নম্বৰ খ এণ্টম'লজি, অপশ্যন নম্বৰ গ মাইক্ৰ' অৰ্গেনিজম, অপশ্যন নম্বৰ ঘ ইনচেক্টলজি। চ' শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ এণ্টম'লজি। লাষ্ট কুৱেশ্যন 30 নম্বৰ তলৰ কোনটো প্ৰাণীৰ দেহত মাত্ৰ এটাই কোষ থাকে? অপশ্যন নম্বৰ ক কেঁচু, অপশ্যন নম্বৰ খ হাইড্ৰা, অপশ্যন নম্বৰ গ এমিবা, অপশ্যন নম্বৰ ঘ ফিটাকৃমি। চ' শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ গ এমিবাৰ দেহত মাত্ৰ এটা কোষকেন্দ্ৰ থাকে আৰু ইয়াৰ পৰা বিচৰিত হৈ আন এটা কোষ গঠন হয়। চ' আজি ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ' চাই যদি ভাল পালে এটা লাইক কৰি দিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে। যদি চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বেলটো বজাই থ'ব যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। চ' আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।